এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আজিৰ প্ৰথমটো খবৰ হৈছে বটদ্ৰৱাৰ উচ্ছেদক লৈ ভুল স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বটদ্ৰৱাৰ উচ্ছেদত কিবা আইনী সুৰ তাকি গৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বেআইনীভাৱে কিবা কাম হ'লে তাৰ সংশোধন হ'ব লাগিব বুলি মন্তব্য কৰিছে। এছপিৰ প্ৰতিবেদন মতে বটদ্ৰৱাৰ উচ্ছেদৰ সময়ত সমগ্ৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নাছিল। আইন বহিৰ্ভূতভাৱে চলিছিল বটদ্ৰৱাৰ উচ্ছেদ অভিযান। বটদ্ৰৱাৰ উচ্ছেদৰ সময়ত কিছু বিষয়াৰ ভুল হৈছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছিল। উচ্চ ন্যায়ালয়ৰ প্ৰশ্নৰ পিছতে এই মন্তব্য আনুষ্ঠানিকভাৱে কৰিছে ৰাজ্য চৰকাৰে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে উৰুকাৰ দিনা মাঘ বিহুৰ সময়ত চলিব ৰাজ্যত উচ্ছেদ অভিযান। উচ্ছেদ বন্ধ নহয় হিমন্ত চৰকাৰৰ কাৰ্যকালত। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব, এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। 12 আৰু 13 জানুৱাৰীত পাবৈ বনাঞ্চলত চলিব উচ্ছেদ অভিযান। 5 বছৰৰ প্ৰতিটো দিনতে কাম কৰি যাব হিমন্ত চৰকাৰে। এই চৰকাৰৰ ৰখিবলৈ সময় নাই, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে কমতাপুৰ ৰাজ্যৰ বিশেষ মানচিত্ৰ প্ৰকাশ কৰা হৈছে। অসমৰ কেইবাখনো জিলা অন্তৰ্ভুক্ত কৰা হ'ব নতুনকৈ গঠন কৰা কমতাপুৰ ৰাজ্যত। অসমৰ প্ৰায় 13খন জিলা মিলাই কমতাপুৰ ৰাজ্যৰ মানচিত্ৰ প্ৰস্তুত কৰা হৈছে। প্ৰস্তাৱিত মানচিত্ৰত সোমাইছে প্ৰায় অসমৰ 13খনকৈ জিলা। বিহাৰ, পশ্চিম বংগ আৰু অসমৰ 18খন জিলা মিলাই প্ৰস্তুত কৰা হৈছে এই মানচিত্ৰ। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী জিলা অন্তৰ্ভুক্ত কৰা হ'ব এই মানচিত্ৰত। BTADৰ কেইবাখনো জিলা অন্তৰ্ভুক্ত কৰা হৈছে কমতাপুৰৰ এই মানচিত্ৰত। বিহাৰ, পশ্চিম বংগ আৰু অসমৰ 18খনকৈ জিলা মিলাই প্ৰস্তুত কৰা হৈছে কমতাপুৰৰ এই মানচিত্ৰ। আৰু কমতাপুৰৰ এইখন মানচিত্ৰ প্ৰস্তুত কৰা হৈছে নতুনকৈ। আজিৰ আন এটা খবৰ হৈছে মহানগৰীত বৃদ্ধি পাইছে অপৰাধৰ ঘটনা। খোদ মুখ্যমন্ত্ৰীয়ে এই কথা স্বীকাৰ কৰি কয় যে যোৱা ডিচেম্বৰ মাহত মহানগৰীত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰীত অপৰাধ নিয়ন্ত্ৰণৰ বাবে বিধানসভাত এখন আইন গৃহীত কৰা হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে অপৰাধ নিয়ন্ত্ৰণৰ বাবে মহানগৰীত 5জনকৈ অধিক কৰ্মচাৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠানে চৰকাৰৰ বিধি পালন কৰি লগাব লাগিব CCTV কেমেৰা। পথৰ ফালে মুখ দি ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ খৰচত CCTV কেমেৰা লগাব লাগিব, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে প্ৰতিষ্ঠানসমূহে লগোৱা CCTV কেমেৰা চৰকাৰৰ দ্বাৰা অনুমোদিত হ'ব লাগিব।